इस लड़की को आस में मारनी ही बना Welcome back to my new another blog. আজি এটা ব্লগটো এনেকুৱা ধৰণৰ হ'ব গৈ আছে মানে তোমালোকে মানে চাই কিবা এটা পাবা মই কৈছোঁ নহয় তোমালোকে চাই কিবা এটা পাবা আহক তেন্তে আজি বেছি দেৰি পলম নকৰি আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ ওচৰতে আছে এটা কুকুৰ হেই সুদুনু গাখীৰ দে পালি গাখীৰ খাম এতিয়া গাখীৰ খাম এতিয়া গাখীৰ দে কিয় মানে মোক গাখীৰ খাব দে गाखी क्या बोले डॉग मेरे को क्यों भूख रहा है बे क्यों भूख रहा है हिंदी में बोलूँगा हो ऐसे कि हमारे साथ है आज आज क्या करने वाला है तुम ये लेकर क्या कर रहा है क्यों मुख रहा है किहत कम इतना অসমীয়াতে কম অসমীয়াত কৈ পিনি কি কৰিছ ইয়াত বল আজি তোৰ বাইত কিবা খুৱাবি মোক পথাৰত যাওঁ বল পথাৰত যদি কিবা ভেকুলি যদি ওলাই ভেকুলি দে মাংস খাই না यो कोटा क्या कर रहा है तुम भी ना कि ऐसा वैसा कर रहा है ऐसा वैसा मत करो मेरे साथ आज तुम्हें तबाही भलक बनाने वाला हूँ क्या पता এবাৰ হিন্দী কৈছে এবাৰ অসমীয়া কৈছে দেই ওলা পঠা লৈ যা বেৰি ডুবু হৈ আছে এতিয়া মই উঠিলোঁ কলগছৰ ওপৰত দিয়ে কলগছৰ ওপৰত উঠিব পাৰিম নে নোৱাৰিম আপোনাক মই কলগছৰ ওপৰত মই কলগছৰ ওপৰত 10 বাৰ উঠিলোঁ আজিলৈকে এবাৰ ওপৰলৈ উঠিব নোৱাৰিলোঁ কিন্তু কলগছৰ ওপৰত উঠিব পাৰি টেকনিক লাগিব কেনেকৈ টেকনিকটো দেখাম মই এতিয়া ৰ'ব এইখন দেখিছে এইখন এনেকুৱা এখন বনাই ল'ব এনেকুৱা এখন বনাই তাৰপিছত এনেকৈ উঠি যাব দেই এনেকৈ উঠিব লাগে কলগছৰ ওপৰত মই দেখাই আছোঁ তই ভিডিঅ'টো আহক এতিয়া মই এইখনত উঠি লৈ মই এতিয়া মই কলগছৰ ওপৰত কেনেকৈ উঠে মই দেখাই আছোঁ আপোনালোকক দেই কেনেকৈ উঠে মই দেখাই আছোঁ আপোনালোকে জীৱনত পাৰিব এনেকৈ এইটো বুদ্ধি কৰিবলৈ হ'লে নিনজা টেকনিক লাগিব নিনজা টেকনিক কেনেকৈ উঠে এইখনৰ পৰা উঠি কিনি বহুত অকল নিনজা টেকনিক লগায়ো অৱস্থা নাইকিয়া হ'ল ছাৰ নিনজা টেকনিক লগায়ো মই এতিয়া আজি চলি আহিলোঁ কলগছৰ নোৱাৰি কলগছৰ ওপৰত কেতিয়াও উঠিব নোৱাৰে আপোনালোকে কৈছোঁ নহয় কলগছৰ ওপৰত উঠিবই নোৱাৰে কিন্তু এইটো নিনজা টেকনিক লগাইছিলোঁ নহ'ল ফকতীয়া হৈ গ'ল ভিডিঅ' কৰি আছিলে ইয়াক কৈছোঁ ভিডিঅ' বনাই নাই নবনাই বহুত লাজ কৰে কেলৈ লাজ কৰ হাই এজনী আমাৰ মস্তি চেনেল মই আৰু ভণ্টিয়ে গৈ আছোঁ সেইফালে কি এই বেং এজনী চাবলৈ বেং এই হেৰি খাই যে বেং সেনেকুৱা বেং চাবলৈ গৈ আছোঁ এইজনী লাজ কৰে বহুত লাজ কৰিয়া বহুত দুখ লাগে এনেকৈ কৰিলে বিৰাট বেয়া লাগে জীৱনটো কিবা বাদ দে সেইকাৰণে চৰি কান্দি পালোঁ দেই सॉरी गर्ल हाउ आर यू कहाँ जा रहा है यहाँ में क्या बकरी सराने के आया है क्या बकरी सराने के आया আজি মানে মই আৰু ভণ্টিয়ে অহা এটা কাৰণ আছিলে কাৰণটো হ'ল আপোনালোকক মই দেখাই আছোঁ কাৰণটো ভণ্টিয়ে মানে আজি এইখন ফিল্ডত মানে ব্যায়াম কৰিব ইয়াত কোনো নাথাকে আচলতে এই ছোৱালীজনী বহুত লাজ কৰে মানে বহুতেই লাজ কৰে সেইকাৰণে ভাবিছোঁ আজি ঘৰত নকৰি মানে অকণমান অলপ টাইপ কৰিব বিচাৰিছোঁ সেইকাৰণে আহিছোঁ আজি আমি পথাৰত আহি এতিয়া ভণ্টিয়ে পাৰি ল'লে এখন ধুনীয়াকৈ হেৰি বোলে কি কাপোৰ এখন পাৰি লয় কাপোৰখন পাৰি এতিয়া তাই কৰিব পুচাপ ব্যায়াম কৰিব কৰা ভণ্টি ব্যায়াম চ্যায়াম দেখাই দিয়া আৰু এবাৰ কৈ দিবি ভাগৰি গ'লি আৰু এইজনী দেখিছে এইটো সূৰ্য প্ৰণাম বুলি কয় সূৰ্য প্ৰণাম হয় নহয় পূৰা ভালকৈ ক'ব লাজ কৰিছে চাওক কেমেৰা কৰাৰ লগে লগে লাজ কৰিছে ক'ত গৈছ ঐ বিশাল বুলি কয় যে কেনেকৈ লাজ কৰিছ মাৰিলে বে বিৰাট বেয়া পায় এনেকৈ ক'লে চাওক
বহুত দুছে মাৰিলে মাছে মাৰিলে নকওঁ হেল্ল' গাইছ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পাম মোক মাৰিব আহিছ হে इस लड़की को आस में मारनी है बताओ गाइस আজিলে ভিডিঅ'টো ইমানেই অলপ মানে দেখালো আৰু গাঁও পৰিৱেশত নচা মেলা কিবা কিবি ভিডিঅ'টো কেনেকৈ পালে জনাব আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক লগ পাই আছোঁ টিল দেন বাই বাই